সেইটোত বেচুৰা হৈছিলে। বেচুৰা মই লাইফত বেচুৰা গোৱাই নাই, মোৰ ঘৰ কুকুৰতে সুৰত গায়। তাক ষ্টেজত কোন হেৰি বৰটো এইটো সেইফালে উঠাই দিছে। আমাৰ সৈতে আছে জুবিন দা, যি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৈ নাগৰিকত্ব সংশোধনী আনি হোৱাৰ পাছতো আজি হাৰ মানি থকা নাই, ওলাই আহিছে ঘৰৰ পৰা। জুবিন দা, কেব গুচি কে হ'ল, ইয়াৰ পিছত কি হ'ব এতিয়া? এইটো কেলা হ'ব। মুহূৰ্তত মোৰ সৈতে জুবিন গাৰ্গ আছে আৰু এক নতুন ৰূপত দেখা গৈছে জুবিন গাৰ্গক। কি আচলতে যিটো পিন্ধিছে কি হয় এইটো এচি পেণ্ট নেকি? এচি হওক ডিচি হওক পেণ্ট আৰু ঢাকা আছে তই। আমি মাতিম অনুষ্ঠানৰ বাবে, তেওঁক সকলোৱে চিনি পায়, আপোনালোকে সকলোৰে চিনাকি, খুব ভাল পায়, মৰম কৰে, এজন চিনাকি আৰ্টিষ্ট অসমৰ। ক'ত আছে নে ইয়াত নে ওলাই গ'ল ক'ৰবাত? হা, এই জুবিন গাৰ্গক মাতিব বিচাৰিছো। কিবা এটা লাইন এটা হ'ব নেকি, মানে লাইন এটা গুণগুণাই গ'ল এতিয়া। এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা। মই একদম চিধা মানুহ, মই কাকো খাতিৰ নকৰো, পৃথিৱীৰ কথা। আপোনালোকে মোক পইচা দিব নোৱাৰে, মই যিখিনি গালো বছ। আই এম গোইং অফ, থেংক ইউ ভেৰি মাছ, বাট আই লাভ ইউ। মই আপোনালোকক ভাল পাওঁ। আজিকালি আকৌ মুখখন জোঙাও কৰি দিয়ে নেকি? এটা পাউট কৰি দিয়কচোন। সেইটো পাউটটো কি বস্তু? তাৰপিছত গম পালো মুখখন জোঙা কৰি দিব লাগিব থাকে। ধেমালি কৈছো। কলিতা কোন